মই বুদ্ধিজীৱী হেনো। হা বুদ্ধিজীৱী এনেকুৱা কি কাম কৰিলে হে সময় দুঃসময় ছাৰ এই কৰোণা কালত বিভিন্নজনৰ মনোভাৱেৰে এই ৰচনা সংকলন চাওক সময় দুঃসময় ইয়াতে ছাৰ আপোনাৰ লণ্ডনৰ জনেও লিখিছে এই খাটি খোৱা অসমীয়াজনেও লিখিছে এইখন সম্পাদনা কৰিছে ছাৰ আমাৰ চিনামৰা কলেজৰ অঞ্জন শইকীয়াদেৱ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়াদেৱ বাপু কলিতা মনোজ কুমাৰ শৰ্মাদেৱে এইখনত আমাৰ এই অধমৰো লিখাৰ সৌভাগ্য হ'ল চাহ কোনে কোনে লিখিছে চাহ অসমৰ বিখ্যাত মনীষীসকলৰ লগত যেনে ডক্টৰ নগেন শইকীয়া ডক্টৰ অনিমা গুহ ইয়াত মোৰো স্থান পাইছে লিখনিয়ে তাতে মোৰো এটা প্ৰবন্ধ আছে নিজৰ বুলি ভালকে পঢ়িলে গম পাব তাৰমানে তোৰ মোৰ কেটেগৰী সমান নহয় মই অকণমান ওপৰত অহংকাৰ কৰিছ মানে মই ইউনিয়নৰ ছেক্ৰেটাৰী অহংকাৰ কৰিছো বুলি ধৰিব পাৰে চাই লম ছাৰ পঢ়িবচোন চাই ল'ম তোক